নমস্কাৰ বন্ধুসকল, ফানুজ কৌশিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল মই আজি 3 দিনমান আগতে ফ্লিপকাৰ্টৰ এটা বস্তু অৰ্ডাৰ দিছিলোঁ, যিটো বহুত প্ৰয়োজনীয় বস্তু। মোকতো বেছি লাগিয়ে থাকেতো মোৰ কামৰ কাৰণে। তো বস্তুটো বৰ্তমান আহি পাই গ'লহি। মই তললৈ যাওঁ, গৈ পেলাই বস্তুটো লৈ আহোঁ আৰু আপোনালোকক মই আনবক্সিং কৰি দেখাম। তো এইটো বস্তু মই তলৰ পৰা লৈ আহিছোঁগৈ। এতিয়া ফ্লিপকাৰ্টৰ মোৰ ডেলিভাৰী বয়জনে দি থৈ গৈছে মোক। এতিয়া এই বস্তুটো খুলি পেলাই চাম, আনবক্সিং কৰিম আৰু মোৰ লগত আপোনালোকেও চাব। বহুত বঢ়িয়া বস্তু, বহুত দিনৰ পৰা ভাবি আছিলোঁ এইটো লাগে বুলি, সেইকাৰণে অৰ্ডাৰটো দিয়ে দিলোঁ লাষ্ট টাইম। বস্তুটো কেনেকুৱা আহিছে চাওঁ। এইটো হ'ল সেই বস্তুটো। এইটো হ'ল লজিটেকৰ ৱায়াৰলেছ মাউচ। তো দেখাততো ধুনীয়াই লাগিছে মাউচটো। এইটো পেকিংটো বহুত টান, কোনফালৰ পৰা খুলিম বুজিব পৰা নাই। চবফালেতো লক আছে। এইটো দেখাইছে ইয়াত, মই ইয়াত খুলি আছোঁ। আচলতে ইয়াত আছে আনলক ছিষ্টেমটো। এইটো এইফালে পুল কৰিব লাগিব, এইফালে পুল কৰিলে খুলি যাব। য়েছ, বঢ়িয়া। এইখন ঢাকনাখন এখন খুলিব পাৰে দেই, এতিয়া ঘপককৈ দেখিলোঁ। তো ইয়াত এটা বেটেৰী আছে, পেঞ্চিল বেটেৰী আছে লগতে। এইটো কি দিছে এইটো? এইটো মানে আপোনাৰ বেটেৰীটো কানেকশ্যন নহ'বৰ কাৰণে দি থৈছিলে এইটো। ঠিক আছে, ইয়াৰ লগত এইটো আপোনাৰ ব্লুটুথ USB পাই যাব। আপুনি এইটো আকৌ বন্ধ কৰি দিব, ব্লুটুথ USBটো উলিয়াই। তাৰপিছতে আহকচোন লেপটপটোলৈ। ইয়াতে USBটো লগাই দিলোঁ। ইয়াত টাৰ্ণ অফ আৰু অন দুটা বটন এটা আছে। এইটো টাৰ্ণ অন হৈ আছে আগৰ পৰাই। মই টাৰ্ণ অন কৰি দিছোঁ বাৰু আকৌ এবাৰ। চাওক, কাম কৰিছে এইটোৱে, ধুনীয়া কাম কৰি আছে এইটোৱে। দেখিছেনে? বঢ়িয়া স্মুথ হয় চলাবলৈ। তো 549ত বঢ়িয়া বস্তু, লজিটেকৰ ভাল বস্তু আহিছে। ঠিকে আছে বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়া ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।